हेलो गाइज गुड मर्निंग सकलोके और आज ब्लगটো रातिपुवाई हो आछे बारू दुपरिया होवागৈ नाइ किन्तु र'दটো माने रातिपुवार पৰাই দিয়ে कारण ইয়াত जेहेतु गरम और आज ब्लगটো एकेबारे छातर ओपৰৰ পৰা स्टार्ट কৰিছোঁ। एबार चाह खाई मेলি लলোঁ, रातिपुवा उठी गा चा धुई चाह ताह खाई मेली आजरी হৈ ললোঁ और एफाले मा আহিছে কাপোৰ মেলিব। সেয়া কাপোৰবোৰ মেলি দিছোঁ মানে और বতাহ গোটেই ইমান বতাহ দিছে और बहुत र'द ভাবিছোঁ আজিও কি কৰোঁ আৰু ক'ৰবাত যদি যোৱা হৈ যায় তো আপোনালোকক দেখুৱাম। সেয়াই বাকী ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু স্কিপ নকৰি আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰিও জনাব। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ দেই। আৰু এইফালে মায়ে কাপোৰ মেলি আছে আৰু শুকোৱা কাপোৰবোৰ মোক দি আছে মানে শুকোৱা আকৌ এবাৰ আহিছিলোঁ, ৰাতিপুৱা আধা কাপোৰ মেলি দি গ'লোঁ, তাৰপিছত আকৌ আধা এতিয়া ধুলোঁ, ধুই মেলি এতিয়া মানে শুকুৱাখিনি লৈ যাওঁগৈ আৰু বাকী তেতিয়া ধোৱাখিনি এতিয়া মেলি দি থৈ যাওঁ। মানে ইয়াতে বহুত সোনকালে কাপোৰ শুকাই যায়, আকৌ ইমান চোকাকৈ ৰ'দটো দিছে আৰু ইমানেই বতাহ মানে সেইবাবে ভাল লাগিছে আৰু ওপৰত আহিও ভাল লাগিছে আৰু বহুত বেছি গৰম আৰু ইমান সন্ধিয়া টাইমত সদায় বৰষুণ দিয়ে, সন্ধিয়া সদায় বৰষুণ দিয়ে আৰু সন্ধিয়া মানে ওলাই যোৱাটো বহুত টানেই হয় আচলতে কাৰণ বানপানী হৈ যায় তলফালে। তাৰপিছত আৰু সেয়াই বাকী যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু দেই। এয়া মা ঢেৰ কাপোৰ আছে বাৰু, ইয়াত অকল আমাৰ কাপোৰেই নহয়, এয়া বেলেগৰ কাপোৰো আছে। আমি কাপোৰ মেলি আহি আছোঁ তললৈ নাই হোৱা। আৰু এতিয়া আমি খাবলৈ লৈছোঁ গাখীৰ চাহ আৰু এইফালে লৈছোঁ এইটো পেটিছ টাইপৰে হয় কিন্তু ইয়াত ৰাউণ্ডন আৰু এইফালে ইয়াৰ চিঙৰাবোৰ এনেকুৱা ষ্টাইলৰ হয়। তো খাই লওঁ, দেউতাই নাখায় গাখীৰ চাহ, দেউতাই লাল চাহ খাইছে। A few moments later. হেল্ল' গাইজ গুড ইভিনিং সকলোকে আৰু ভাত চাত খাই মেলি অকণমান শুলোঁ, মানে মোৰ গাটো ভাল নহয় ইমান আচলতে অহা দিনৰ পৰা এচিতে সোমাই আছে যে সেইকাৰণে মানে এনেকুৱা হ'ব পাৰে। মোৰ মানে টনচিল হৈ গ'ল, পৰহিৰ পৰাই অলপ অলপ হৈছে আৰু যোৱাকালি যাতে ঠাণ্ডা পানী খালোঁ সাগৰৰ পৰা, তাকো কুঁহিয়াৰৰ ৰস এনেকৈ কিবা কিবি খালোঁ, তো ঠাণ্ডা বস্তু খোৱা গৈছে সেইকাৰণে আকৌ এচিটো নহ'লে নহয়, মানে বহুত গৰম ন ইয়াতে, সেইকাৰণে এচিটো দিয়ে থ'ব লগা হয়। সেনেকৈ আছোঁ আৰু ডিঙিত কাপোৰ চাপোৰ মাৰি থাকোঁ ৰাতি হ'লে। তাৰপিছত আৰু কাৰণ দিনত অলপ শুই ল'লোঁ, ইমান বেছি ভিডিঅ' কৰা নহ'লগৈ আৰু এতিয়া উঠিলোঁ, চাহ তাহ খাই ল'লোঁ আৰু এতিয়া ভাবিছোঁ অকণমান ওলাই যাওঁ, যিহেতু অহা কাইলৈ আকৌ ডক্টৰ তাত যাওঁতে যাবগৈ দিনটো, ৰাতিপুৱাই যাব লাগিব সেইকাৰণে। আৰু ব'লক আজি ক'লৈ যাওঁ আপোনালোকক দেখুৱাম। ক'লৈ যাওঁ নাজানো, চিনিটো একো নাপাওঁৱেই কিন্তু দেখুৱাম আৰু ক'লৈ যাওঁ। গতিকে ওলাই লওঁ, ৰেডি হৈ লওঁ দেই। মাহঁত ৰেডি হৈয়ে আছে, বাবা ওলাই ৰেডি হ'ল, এইফালে মা ৰেডি হৈ আছে পূৰা। এতিয়া আমি যাবলৈ ৰেডি হৈ ল'লোঁ আৰু নামি গৈ আছোঁ। মামা আৰু ধুন আহি আছে, আমি এইবাৰ চিৰিবকাই আহিছোঁ বাৰু, তেতিয়া মানে দুজন কৰে ক'লৈ যাওঁ আপোনালোকক দেখুৱাই আছোঁ, ভিডিঅ'টো চাই থাকক শেষলৈকে। আমি ওলাই মেলি আহি গ'লোঁ, এইফালে মামী মামা মামা চাই দিয়ক, মা চব আহি আছে, তলেদি আহি আছোঁ পূৰা একদম বগাই বগাই আহি আছে। বাবাই আগফালে গৈছে, ক'ত লগাই আছে নাজানিছোঁ আৰু নগৰ নে কি বোলে কয় বোলে, নামবোৰো ভালকৈ নাজানো। মায়ে পইচা ওলাই আছে, ফুলবোৰ দেখিছেনে ইমান ধুনীয়াকৈ মালাবোৰ গুঠি থাকে নহয়, একদম ল'বলৈ মন যায় কিন্তু ক'ত যাম সেইবাবে লোৱা হোৱা নাই। এদিন হ'লেও ল'ম, ল'বলৈ বহুত মন আছে। ইমানেই ভিৰ মানে ইমানেই ভিৰ, একো ভিডিঅ' কৰিবলৈ পোৱা নাই, দেখিছেনে ইমান মানুহ হৈছে ইয়াত। খাবলৈ আহিছোঁ।
আৰু এইফালে মামা মামী মাহঁতে কিবা কিবি চাই আছে। ৰুম আহি পাই গ'লোঁ। আজি বোলো বৰষুণ নিদিলে, গাটো বেয়া আছে, গোটেই গাৰ বিষ, আকৌ জ্বৰো উঠিলে মোৰ। আৰু ইয়াত দেখিছে গামোচা মাৰি লৈছোঁ, এডাল ৰবৰ এনেই মাৰি ল'লোঁ। তাৰপিছত আৰু সেয়াই, আৰু এতিয়া ভাতত লাগিমগৈ। মায়ে বনাব বাৰু, মই এনেই মন গ'লে কৈ দিম, নহ'লে নিদিওঁ। তাৰপিছত আৰু সেয়াই আপোনালোকক দেখুৱাই আছোঁ। আজি ক'লৈকো নগ'লোঁ ইমান, আৰু ইমানেই ভিৰ মানে তাত দেখুৱাবলৈ একো নাই। আৰু কাপোৰবোৰো ইমান মানে পচন্দ হোৱা নাইকৈ, আৰু সেইকাৰণে ইমান দেখুৱাই নাথাকিলোঁ। অকণমান চাই মেলি আমি গুচি আহিলোঁ। আৰু তাৰপিছত আৰু এতিয়া মায়ে বা কি বনাই আপোনালোকক দেখুৱাই আছোঁ। আৰু এইফালে মায়ে ভাতত লাগি আছে, ভাত বনাই আছে, দালি বনাইছে, আকৌ চব্জি বনাইছে, কিবা কি বনাইছে আপোনালোকক অকণমান দেৰিকৈ দেখুৱাই আছে দেই। আৰু এতিয়া বাবা আৰু মই অকণমান ওপৰলৈ আহিছোঁ, কাৰণ মানে ৰুমত ইমান গৰম, ইয়াৰ মানে বহুত বেছি গৰম লাগি গৈছে। আৰু এতিয়া ভাত বনাই দিছে, মানে মায়ে ভাত বনাই আছে যে, ৰুমটো বহুত বেছি মানে পূৰা বেছিয়ে গৰম হৈ গৈছে। আৰু পূৰা এচিও কাম দিয়া নাই, তেনেকুৱা টাইপৰ। আকৌ ভাত বনাই থাকিলে ফেনো দিব নোৱাৰি, আৰু পূৰা তেল মছলাৰ গোন্ধবোৰ ওলাই, আকৌ বেছিয়ে গৰম হৈ গৈছে ৰুমটো। সেইবাবে আমি অকণমান ওপৰলৈ আহিছোঁ। আৰু ওপৰত ইমান বেছি ধুনীয়া বতাহ মাৰি আছে নহয়, বহুত ভাল লাগিছে আহি। আৰু দেখিছেনে লাইটছবোৰ ইমান বেছি ধুনীয়া লাগিছে ইয়াতে। গোটেই ৰাতিটো এনেকৈয়ে জ্বলি থাকেনে? যিমান দূৰ পাৰিছোঁ দেখুৱাইছোঁ। আৰু এয়া ভাত ৰেডি হৈ গ'ল। এফালে ভাত, এয়া দালি, আৰু এয়া হৈছে মিছা মাছ, এনেকৈ বিলাহী দি মায়ে গ্ৰেভি টাইপ বনাইছে। আৰু এয়া হৈছে চালাড। আৰু তো এয়াই আজিৰ খানাটো খাই লওঁ আমি। আৰু এতিয়া ভাত পানী খাই মেলি আজৰি হৈ ল'লোঁ। বাকী আজিলৈ আৰু ইমানেই, এতিয়া শুই থাকোঁগৈ। আৰু কাইলৈ ৰাতিপুৱা হস্পিটেললৈ যাব লাগিব, আৰু কিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। The next day. গুড মৰ্ণিং সকলোকে। আৰু এতিয়া ৰাতিপুৱা 8টা বাজিছে, আৰু আমি ওলাই মেলি আহি আছোঁ। এতিয়া গৈ আছোঁ হস্পিটেল, আৰু আজি আছে মোৰ EEG টেষ্ট 6 আৱাৰ্ছৰ। আৰু এতিয়া গৈ তাততো ভিডিঅ' কৰিব নোৱাৰিম, এলাও নাই। গৈ লওঁ, কি হয় আকৌ আপোনালোকক একেবাৰে 6 ঘণ্টাৰ পিছত লগ পাম। A few moments later. আৰু মোৰ টেষ্ট কৰি হৈ গ'ল। এয়া দেখিছেনে, এইবোৰ পূৰা কিবা কিবি কৰিছে, আৰু মূৰত গুটি। ঘৰত গৈ চেম্পু কৰিব লাগিব। আৰু এইফালে ৰাতিপুৱাৰ পৰা একো খোৱাই নাছিলোঁ, তো এতিয়া মোক কিবা এটা খুৱাই ল'লে, আৰু টেবলেট খাব লাগিব বাবে। তো মা আৰু দেউতা টেষ্ট কৰি আছে। মা আৰু দেউতাই মানে হোল বডি চেকআপ কৰাইছে। তো মা আৰু দেউতাৰ হোৱা নাই, মোৰ বাৰু হৈ গ'ল আজি টেষ্টখিনি। বাকী ৰিপৰ্ট কালি দিব, সেয়াই। বাকী আৰু আজি খুৱাইছে। এইফালে দেখিছেনে বতৰটো পূৰা ক'লা হৈ গ'ল, মানে বৰষুণ আহিব। আৰু বতৰ দেখিছেনে কেনেকুৱা ডাৱৰীয়া হৈ আহিছে, বৰষুণ আহিবই আৰু পূৰা। আৰু এইফালে মা আৰু দেউতাই হোল বডি চেকআপৰ বাবে আধা আধি কৰিলে, আৰু আধা আধি বাকী আছে। ধুমুহা সিহঁতে মানুহ থাকিলে গম পাম নাই, আৰু আমি বেলেগ এটা মন কৰি আহিব। Okay, sir. এতিয়া ঘৰ আহি পাই গ'লোঁ, আৰু ঘৰ আহি পাই পূৰা গা মূৰ ধুই ল'লোঁ। আৰু দেউতা আৰু ধুনীয়াও গা ধুই ল'লে। এতিয়া মা গা ধুবলৈ গৈছে। তাৰপিছত আৰু কিবাকিবি এতিয়া খাম, আৰু চাহ তাহ এনেই। ৰাতি ভাত বনাব হ'বই, আৰু মই নবনাওঁ এনেও, মায়ে বনাব বাৰু। সেয়াই দেখুৱাম আৰু যিমানখিনি পাৰোঁ। বহুত বেছি ভাগৰ লাগিছে আজি, সকলোৰে ভাগৰ লাগিছে। মানে মা দেউতাটো ইফালে সিফালে টেষ্ট কৰিব দৌৰি আছে, আকৌ মই পূৰা 6 ঘণ্টা মানে মোক শুৱাই থৈছে, একে মূৰ চুৰ বান্ধি থৈ দিছে, মানে একদম লৰিব নোৱাৰাকৈ চিধাকৈ, মানে 6 ঘণ্টা। ইমান মানে অশান্তি লাগিছে নহয়, একে থাকিব নোৱাৰা হৈ গৈছিলোঁ। আৰু বাবাও বহুত ইফালে পৰা সিফালে দৌৰি থাকিবলগীয়া হৈছে। সেনেকৈ কৰি মেলি আহিলোঁ। মোৰ বাৰু ৰিপৰ্ট কালি দিব। বাকী মা আৰু দেউতাৰ দুটামান টেষ্ট আছে বাকী, সেইখিনি কালি কৰি ৰিপৰ্ট আধা কালি দিব, আধা পৰহিলৈ দিব।
আৰু এতিয়া আমি চাহ খাবলৈ লৈছোঁ এইফালে গজা আৰু এইটো কি নাম নাজানো A few moments later. আৰু ভাত পানী ৰেডি হ'লগৈ আৰু অকণমান বাকী আছে আজি কি বনাইছে আপোনালোকক দেখুৱাম এইফালে ভাত ৰেডি হৈ গ'ল আৰু এইফালে আলু পিটিকা কৰিবৰ বাবে আলু ওলাই লৈছে আৰু এয়া হৈছে দালি আৰু এয়া চিকেন ফ্ৰাইড কিনি লৈ আনিলে আৰু এয়া মাছৰ গ্ৰেভি আৰু পাপৰ আৰু এয়া হৈছে চালাড আজি মানে গাজৰ আৰু বিলাহী নাই চ' অকল তিয়হকে এনেকৈ কাটিছোঁ পিঁয়াজ দি কেনে এয়াই আৰু আজিৰ খানা এইখিনি আৰু ভাত পানী খাই মেলি হৈ গ'ল বাকী আৰু ইমান আৰু কি দেখুৱাম আৰু যিমানখিনি দেখুৱাবলৈ পাৰোঁ মানে সিমানখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আজিলৈ ভিডিঅ'টো ইমানেই আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আগলৈ আৰু ভিডিঅ' আহি আছে এইকেইদিন আৰু বিশেষকৈ হস্পিটেল আৰু এনেকৈ এয়া ভিডিঅ'ই পাব আৰু হ'লেও মই নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰিম যদি ক'ৰবালৈ যোৱা হয় বা যাবলৈ টাইম মিলে আচলতে এনেকৈ টাইমটো নিমিলাই হৈছে ৰাতিপুৱা 8টা মানত এনেকৈ ওলাই যাব লাগে আৰু আহোঁতে মানে 7:30 8টা বাজেগৈ আৰু ৰাতি 8টা বাজে হস্পিটেলৰ পৰা আহোঁতে আৰু টেষ্টবিলাক বহুত টাইম মানে কৰায় আৰু এইফালে দৌৰিব লাগে সেইফালে বহুত কাম থাকে আৰু সেইকাৰণে হ'লেও মই দেখুৱাবলৈ চেষ্টা কৰিম বাৰু তেন্তে আজিলৈ ইমানেই